Hi my beautiful soul families. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে খবৰ ভাল। Next 48 hours ভিডিঅ'ত আপোনালোকৰ কি হ'বলৈ গৈ আছে প্লাস ডিভাইন মেছেজ সাম তেনেহলে দেৰি নকৰো অকমান মিসলাইড হিল কৰি লও এনাৰ্জিটো বলক তেনেহলে 48 hours ভিতৰত কি হয় এঞ্জেলে কি ক'ব বিচাৰিছে কাৰ্ডে কি ক'ব বিচাৰিছে আপোনালোকৰ এটো জেনাৰেল ৰিডিং হয় फ्रेंड्स তো যেতিয়া আপোনালোকৰ এটো ভিডিও চাব এটো আপোনালোকৰ কাৰণে হ'ব ঠিক আছে ডিভাইন এঞ্জেল প্লিজ এনসাৰ মি মোৰ ভিউয়াৰ্স সকলৰ 48 hours ভিতৰত কি হ'বলৈ গৈ আছে লেটস সি ডাস্টাৰ ওয়াও ডাস্টাৰ পজিটিভ কাৰ্ড হয় এখন ডাস্টাৰ উইশ ফুলফিলমেন্ট হ'বলৈ গৈ আছে ঠিক আছে লগতে আপোনালোকক 7 চক্ৰ হিল কৰিবলৈ কৈ আছে फ्रेंड्स যদি আপোনালোকে কিবা কৰিবলৈ খুজি আছে বাট হোৱা নাই এতিয়ালে দেন আপোনালোকৰ যে 7 চক্ৰ আছে এটো হিল কৰিবলৈ কৈ আছে ব্যালেন্স কৰিছে মানুহজনে আপোনালোকক সেম লাইফত ব্যালেন্স আনিবলৈ কৈ আছে ডিভাইনে আৰু আপোনালোকে গ্ৰাউন্ডিং কৰক গ্ৰাউন্ডিং কেনেকৈ কৰিব যদি আপোনালোকে নাজানে তেনেহলে মোক কমেন্ট কৰিব মই আপোনালোকক ডিটেইলছত কৈ দিম যে গ্ৰাউন্ডিং আমি কেনেকৈ কৰিব লাগে ঠিক আছে फ्रेंड्स মোক কমেন্ট কৰি জনাব ওভাৰঅল বহুত ভাল হয় এনাৰ্জি আপোনালোকৰ 48 আৱাৰ্ছৰ ভিতৰত বহুত ভাল এনাৰ্জি আহি আছে কিবা উইশ ফুলফিল হ'ব বা যিসকলৰ ব্যালেন্স নাই আহা লাইফত ব্যালেন্স কৰিব কৈ আছে আৰু 7 চক্ৰ হিল কৰিব কৈ আছে এনিয়া ব্যালেন্স কৰিবলৈ কৈ আছে ঠিক আছে फ्रेंड्स তেনেহলে থ্যাংক ইউ সো মাচ মোৰ ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ এন্ড কমেন্ট কৰি মোক জনাব থ্যাংক ইউ